হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে আমাৰ কোৱাৰ্টাৰৰ ভিতৰতে আজি হোলিকা দহন কৰিব। তো তাৰে কাৰণে প্ৰস্তুতি চলিছে। তো আমি চবেই আহিছোঁ আমাৰ কোৱাৰ্টাৰৰে, আৰু এইবিলাক চব লেডিজবিলাকো আহিছে, জেণ্টছো আছে, চবেই আছে আৰু যোনে যোনে আহিছে। তো এনেকৈ আহিছোঁ প্ৰগ্ৰামলৈ। ইয়াত DC মেডামো আছে ইয়াতে, আৰু DC ছাৰো আহিছে লগতে পূজা কৰিবৰ কাৰণে। তো এয়া এনেকৈ খৰিৰে হোলিকাৰ দহন কৰা যিটো পৰ্ব সেইখিনি বনাইছে, আৰু এই পূজাৰীয়ে পূৰা পূজা কৰিছে, মন্ত্ৰ মাতিছে, এনেকৈ কৰিয়ে আৰু এইখিনি নিয়ম কৰিছে। আৰু এতিয়া বাহিৰত এইটো হয়, আমাৰ অসমত সিমান এটা নহয় চাগে। তো বাহিৰতো এইবোৰ হোলিকা দহনৰ বহুত নিয়ম কৰে। তো এইবিলাক চবেই মানুহে ঘৰে ঘৰে কিছুমান বস্তুও বনায়, খোৱা বস্তু, গুজিয়া চুজিয়া এইবিলাক বস্তু বনায় আৰু। তো ইয়াতে বহুত ভালকৈ চেলিব্ৰেট কৰে হোলীটো বাহিৰত। তো এনেকৈ এয়া জুই লগাই দিলে হোলিকা দহনত। তো এই DC ছাৰ হয়, তো এখেতে কৰিলে আৰু পূজা ভাগ। তো ছোৱালী আৰু ময়ো আছোঁ, পূৰা ছোৱালীয়ে চাই ভাল পাইছে আৰু পূৰা ফূৰ্তি পাইছে। তো তাই চাওকচোন কেনেকৈ চাই আছে। এনেকৈ পূজা কৰা শেষ হ'ল, আৰু চবেই হোলীও লগালে অলপ চলপকৈ, এনেকৈ লগাই পেলাই চেলিব্ৰেট কৰিলে। আমিও লগালোঁ আৰু এনেকৈ ফটো উঠিলোঁ কেইকপিমান, উঠি মেলি আৰু ঘৰলৈ আহিলোঁ গধূলি।